তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিন পিছত ভিডিঅ' বনাইছোঁ। তো গাইজ এতিয়া এনেই আছোঁ আৰু মানে বহি। তো এতিয়া গাইজ মেট্ৰিকৰ ৰিজাল্টটো তো বেয়াই হ'ল। তো আপোনালোকে গম নাপাব, কিছুমানে ইউটিউবত দিয়া নাই বাৰু ৰিজাল্টৰ কি কথা। ৰিজাল্টটো বেয়া হৈছে, ছেকেণ্ড। তো এতিয়া তো আমাৰ মানুহ মৰছে, মানুহ ঢুকাইছে আপোনাৰ ইলেকশ্যনৰ আগদিনা, মানে 8 তাৰিখে। 9 তাৰিখ ইলেকশ্যন, 9 তাৰিখ 10 তাৰিখে আৰু ৰিজাল্ট দিছে। কেনেহেন মানে আকৌ এতিয়া নাই, এতিয়া আৰু আলু পিটিকা ভাতে নিমখ লৈ এই চলিছে। তো এতিয়া কলেজত এডমিশ্যন ল'ব যাম অলপ পিছত। তো ভিডিঅ'টো বলক আৰম্ভটো কৰিলোঁ। তো এতিয়া কি ক'ম আৰু, ইলেকশ্যন গ'ল, অলপ শান্তি কেইদিন, ইলেকশ্যনৰ কেইদিন অশান্তি হৈছে। এতিয়া ৰ'দো দিছে কেনেহেন, এতিয়া গান বাজি আছোঁ মানে আৰু কি কৰিব ঘৰত। তো গ্ৰিলখিনি আমাৰ যিখিনি গ্ৰিল মানে কি মোৰ ৰুমটোত যিখিনি গ্ৰিল অনা গৈছিল সেইখিনি তাৰমানে হেৰি কৰা গৈছে, গ্ৰিলখিনি অনা গৈছে, অনা যায় ইয়াতে প্ৰাইমাৰ মাৰা গৈছে। এতিয়া ৰং দি আছোঁ, ৰং আজি দিয়া নাই, কালি দিলোঁ। 3খেনমান হ'ল এতিয়া ৰং, এক কোট মাৰা হ'ল 3খেন। তো এতিয়া এনে আছোঁ। তো আৰু কি হ'ব, অলপমান বিশালৰ পৰা দুটামান বস্তু আনিছোঁ ৰ'ব, কাপোৰ তাৰমানে দেখি আছোঁ আপোনালোক। তো এই কিখন হৈছে গাইজ, মোৰ টেবুল এইখনত তাৰমানে কিতাপ চিতাপ থাকে, কেতিয়াবা পঢ়োঁ গাইজ, সেইখনত ডেইলি পঢ়া নাযায় এইবিলাক। মন্দিৰটো পঢ়াবতো আৰু এখন বেগ আৰু এই কিতাপ আনিছোঁ ৰ'ব, আৰু এই এডমিশ্যনাৰী আৰু এটা বস্তু এইখন হৈছে আমাৰ স্কুলৰ কেলেণ্ডাৰ। তো কেলেণ্ডাৰত চব জুবিন দা আৰু ভূপেন হাজৰিকা আছে আৰু জুবিন দাৰ এটা ফটো বনাই আনিছোঁ। এনেকুৱা লাগছে কেমেৰা কোৱালিটি বেয়া হ'লে ৰিয়েলত কিন্তু বঢ়িয়া, একদম ফেণ্টাষ্টিক। তো গাইজ এতিয়া দেখা দিছোঁ লাইট পূৰা দি দিছোঁ লাইট। ফেনখেনো গৰম দিন আহিলে মুচবা লাগিব, মুচি চাফা লাগিব। দিছে কিতাপটো পাছত গাইজ লেতেৰা হৈছে না এইবিলাক। আৰু গাইজ এতিয়া গান বজাইছোঁ। তো এতিয়া চাওক এনেকৈ তাৰমানে এতিয়া আপোনাৰ ফ্লিপকাৰ্টৰ পৰা অনা গৈছিল, ফ্লিপকাৰ্টৰ পৰা আনোতে। তো গাইজ এতিয়া ফ্লিপকাৰ্টৰ পৰা অনা গৈছিল, তাৰপিছত তো ঠিকে আছে। তাৰপিছত মাইকটো অলপমান প্ৰব্লেম দিয়া আছিল, মাইকটো বেয়া হৈছে, টাচিং হৈছে। তাৰপিছত যিটো তাৰে বেটাৰী থাকে না, বেটাৰীটো দাদা এটা আছে তাৰমানে, সি তাৰমানে আপোনাৰ চব মেকানিক এইগিলা বস্তু এইবিলাক খাচৰি ওচৰে জানে আৰু প্ৰায়ভাগ সেই কি হৈছে এই বানি থাকে সেইগিলা ব্লুটুথ স্পীকাৰ টিকাৰ এই কি হৈছে ডাইৰেক্ট কৰি দিছে, কেবল কৰি এতিয়া ডাইৰেক্ট পূৰা একদম লাইনত বাজে হোম থিয়েটাৰৰ নিচিনা। চাউণ্ডো বঢ়িয়া, একদম বঢ়িয়া নহয়, একদম বঢ়িয়া চাউণ্ড। আগত কৰি বেছি ভাল হৈছে, কাৰণ কাৰেণ্টত বাজলি ভালে হৈছে চাউণ্ডটো, বেটাৰীত বাজলি ইমান এটা ভাল নহয়, কাৰণ চাউণ্ডবিলাকৰ ইমান ভাল নহয়। তো গাইজ এতিয়া গা ধুলোঁ ৰ'ব, গা চা ধুলোঁ, আৰু ৰং দি আছোঁ আৰু ৰ'ব। ফ্ৰিজত তাৰমানে আইচক্ৰীম আছে, আইচক্ৰীমে খাওঁ নেকি। আইচক্ৰীম
ফ্ৰিজৰ আইচক্ৰীম। তো গাইজ এতিয়া ৰং কৰোঁ এতিয়া ভিডিঅ'টো গাইজ ব্লগ ৰং কৰোঁ গান বজাই ল'ব লাগিব। তো গাইজ এতিয়া এটা বেড নিউজ আছে। বেড নিউজ মানে মই কালি পালোঁ ইনষ্টাগ্ৰাম। তো চাই থাকোঁতে ৰিল আপোনালোকে যেনেকৈ ৰিল চাই থাকে মই এনেকৈ ৰিল চাই আছিলোঁ। তাৰপিছত পালোঁ, শুনি আছোঁ কিন্তু মই দেখা নাছিলোঁ কিন্তু কি বা গাইছে কি কৰিছিল। কালি তাৰমানে কি যে এইগিলা মই দেখাবাৰো ইচ্ছা নাই। যা তা গান গায়, এনেকৈ গান গাই যদি গান গাবাই নাহিব। আৰু এইগিলা ফাল্টু এইগিলাক মাতি লাভ নাই। অসমীয়াই নাজানে ভালকৈ ক'ব, হিন্দী কৈ গায়ক বা হিন্দী গায় অসমত কিয় আহিব লাগে? আমি অসমৰ গায়ক আছে, অসমত মাতিব লাগে। ভাল অসমীয়া যিগিলা ধৰক নতুন এটা গান গালে ষ্টেজৰ পৰা নমে যা ক'ত কথা তো এইগিলা ছিংগাৰক মাতি লাভ নাই। ছিংগাৰ নহয়, এইবিলাক কলংক। আৰু এইবিলাক ক্ষমা খুজিলে লাভ নাই। তো ক্ষমা খুজিলেও লাভ নাই। জুবিন দাৰ গান বঢ়াই গ'লে ক্ষমা খুজিলে লাভ নাই। আৰু জাষ্টিছটো দিব পৰাই নাই। এটা এনে খালি এই কি কৰিব কিবা কৰিব, জাষ্টিছ দিয়াত নাব একো নাই। কথা নেকি কিবা জুবিন দাক জাষ্টিছ দিবা নোৱাৰে কি এইখন আমাৰ অসমতে একোৱেই নাই। অসম নাই এইখন, অসমেই নহয়। তো এতিয়া বলক ৰং কৰোঁ গাইজ। এয়া তো গাইজ এয়া চাওক এই ৰং কৰিলোঁ। এই দুখন একবাৰ মানে এক কোট মাৰা গ'ল এই ৰং। আৰু এইখিনি আধা মাৰা হ'ল, আধা এইখিনি আছে এইখিনি মাৰি লওঁ। আৰু গাইজ এইখান যদি কেৰাম কোনবাক লাগে তো কমেণ্ট কৰিব। মোৰ ইনষ্টাগ্ৰামত। তো গাইজ কেৰামখন যদি লাগে ইনষ্টাগ্ৰামত মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি আছে ইয়াতে। আপোনালোকে যাই মেছেজ কৰক, মই মেছেজ কৰিলে আপোনালোকক দি দিম। আপোনালোকে যদি আহে আহিলা, নৰে যদি নাই বাৰু, নহ'লে মইতো হোম ডেলিভাৰী অলপ দিগদাৰ হৈছে। কিন্তু যদি আহিলে তেতিয়াহ'লে চাই যাব পাৰে কেনেহেন। দামটো বেছি নহয়, দামটো ক'ব নোৱাৰি, ৰিভিল নকৰোঁ দাম। আপোনালোকে আহক যাওক, চাই যাওক, যদি ভাল লাগে কিনলাক, নিকিনিলে নাই, চিধা কথা গাইছ। তো এতিয়া ৰং কৰোঁ গাইছ। তো বলক ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ইনষ্টাগ্ৰামটো মোক ফ'ল' কৰি দিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব গাইছ। যেতিয়া 1K হ'লে মই গাইছ কিভাৱে এটা ৰাখিম কিভাৱে এটা দিম আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। তো কিভাৱে যদি লাগে ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টবিলাক কৰক, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব গাইছ, শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক। তো অলপমান ছাপোৰ্ট কৰিব। তো বাই বাই গাইছ। জয় জুবিন দা, জয় অসম।